Hello guys, কি খবৰ নিশ্চয় আপোনালোকে ভালে আছে সকলো সুস্বাস্থ্য কামনা কৰিছো পুনৰ নতুন এটি ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছো গতিকে দেৰি নকৰো আৰু যাম মানে কি সুবনখিৰ পাৰলৈ প্ৰায় অহা লোকসকলে জানে যে কিমান ধুনীয়া প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য গতিকে সেই সৌন্দৰ্যৰ মাজত অলপ সময় কটাম লগতে আহি আছে ভালেকেইটা বন্ধু ভণ্টি ভাইটি ভাগিন ইত্যাদি আহি আছে তেতিয়ালে বলক তেলে দেৰি নকৰো তেলে আৰম্ভ কৰো ভিডিওটো পানী ন গাখীৰ লৈ যাও নি ওই গাখীৰ লৈ গলে ভাল হ'ব আকৌ গাই কেজনী মান দেখিছো আকৌ গাখীৰ লৈ যাও মজা মজা দৈ দৈ তুমি এই ৰাতিখন Hello guys, welcome back to my channel. Hello guys, welcome back to my YouTube channel. পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনালো। আজি মই এয়া দেখিছে আপোনাৰ পাকুৰ পায়নৰ খুঁটাতে শুই দিলো আৰু পাকুৰ পায়নৰ খুঁটাত এই কাৰণে হৈছো আছো ক'ত এক পাক চাই লওক না ওৱাও সুবনখিৰি নদী আমাৰ ইয়াৰ পৰা আচলতে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় প্ৰায় আপোনাৰ 4-5 কিলোমিটাৰ মান হ'ব এই সুবনখিৰি পাৰলৈ প্ৰায় আহি থাকো কিন্তু আজি ভাবিলো যে কেইজনমান বন্ধুৰ সৈতে আৰু দুজনমান আছে সিহঁতকো লৈ আহিলো গতিকে ভাবিলো যে অলপ খানা এটা খাওঁ লগতে অলপ ফটো চটো শ্বুট কৰিম কিবা কৰিম আপোনালোকো দেখাম জেগাডোখৰ কেনেকুৱা আপোনালোকে নিশ্চয় যদি চাই এয়া দীপুদি এণ্টাৰটেইনমেণ্ট আলাল আহিছে ধুনাইজি এণ্ড চানুজি তেওঁ মাইকেলত কথা পাতি আছে হয়তো ঠিক নাই আৰু এখন নদী আপুনি চাওক কিমান ধুনীয়া পৰিৱেশ ভিডিঅ'টাত মই আপোনালোকক কৈছিলোঁ যে ইফালে জংকি পানৈৰ দেশ আছে এইবিলাক কি নাম আছিলে গাঁওখনৰ নাম ঘোঁনাসতি ন ঘোঁনাসতিত জংকি পানৈ মানে আপোনাৰ জুবিন দাইটো গাইছিলে কি বুলি গাইছিলে দীপু একবাৰ গাই দিখন গানটো ঘোঁনাসতিৰে পাৰত মোৰ কনেঙৈ জংকি পানৈৰ কথা শুনিব মন যায় নাই দেখ মই নোৱাৰো 1 কিলো পুৰা 1 কিলো মানে আমি 48টা মানুহে খাব লাগিব আজি বেছি ভাল পাইছো পাইছো নাই নাই আধা কিলো বাদ দিয়া আধা কিলো সুবনখিৰি পাৰত এইবিলাক কিহৰ টেণ্ট হাউচ গোটেইফালে দেখিছো একদম কাপোৰ কানি কিবা বিয়াহে পাতিব যেন কাবাও সুবনখিৰিখনৰ এটা কথা ক'ব লাগিব যে ভালেকেইটা কেইবছৰ হ'ল য'ত নেকি পাকু পায়নৰ খুঁটা পেলাই আছে কিন্তু আজিলৈকে আপোনাৰ এটা মুখ্য সমাধান কিন্তু পথ উলিয়াই বিচাৰি উলিয়াব নোৱাৰিলে চৰকাৰে কৰোঁ বুলি ক'লে পাৰে কাৰণ ইয়াতকৈ ভাল মানে ডাঙৰ নদী যিবিলাক সুত প্ৰকোপ থকা প্ৰতি বছৰতে বিঘা মাটি খহাই থকাৰ পিছতো সেইবিলাক নদী অন্ততঃ বান্ধি পিনে একেবাৰে এটা মূল সমাধান পথ উলিয়াই দিছে কিন্তু আমাৰ এই সুবনখিৰিখন আজিলৈকে বান্ধিবৰ কাৰণে না প্ৰজেক্টৰে কিবা আপোনাৰ অভাৱ না টেকন'লজিৰ অভাৱ এইটো কথা ক'ব নোৱাৰোঁ কিন্তু সদৌ মোৰ এটাই অনুৰোধ বিভাগীয় কৰ্তৃপক্ষক যে সোনকালে যিহেতু গাঁওবিলাকৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত কিন্তু এই সুবনখিৰিখনৰ এটা স্থায়ী সমাধান কিন্তু উলিয়াব লাগে লগত মোৰ পপিও আছে খানা খাবলৈ মই এক লৈ আহোঁ বিশেষকৈ আৰু খুব মৰম লাগে আৰু সদায় মুকি বলিকা বাগৰা বনাই she's my cute sis ন নহয় একচুয়ালি সুবনখিৰি পাৰলৈ আহি তোমাৰ কেনেকুৱা লাগে মোৰ বহুত বেছি ভাল লাগে মানে বহুত বেছি ভাল লাগে সুন্দৰতা মানে কি কাৰণে ভাল লাগে কিবা নষ্টালজিক প্ৰেম কিবা কি মনত পৰে নাই তেনেকুৱা একো নাই একচুয়ালি মানে সৰুৰ পৰা ঘৰৰ ওচৰতে ন সৰুৰ পৰা আহি থাকোঁ যেতিয়া মানে টাইম পাওঁ তেতিয়া মানে ইয়ালৈ আহোঁ খুব ভাল লাগে এইটো কাৰণে ভাল লাগে বাকী বেলেগ একো নাই আৰু ইয়াৰ ভাল এটা কাৰণে লাগিছে আমি মাছ আনিছো যে সেইকাৰণে ভাল লাগে বেছিকৈ এইটো কাৰণে বেছিকৈ বলা সোনকালে দৌৰা বোলে ভালকৈ আহা গম পাইছানে দিয়া ধৰা এই ৰবা ক'ত পৰিছা হা লাহেকে কি নাটকৰ ডাইলগ আকৌ শুনছ নাই মানে হেৰি ডাঙৰ মাহঁতে মানে নাটকখন খোলা কথা গাইছে স্ক্ৰিপ্টটো মই লিখিম বুলি ভাবিছো অকণমান আধাটো প্ৰথমখন ডাইলগ এটা লিখিম বুলি ভাবিছো সেইটোকে প্ৰেক্টিছ কৰি আছো স্ক্ৰিপ্টটো ডাইলগখন কি কৈ দিয়া নাই নকওঁ এতিয়া ৰাতিখন কি অৱস্থা হৈছে আমাৰ চবৰে একদম পইচা মাৰিলে মানুহজনৰ কাৰণে এতিয়া এইবিলাক চব অৱস্থা হৈছে এই পইচা মৰাৰ কাৰণে এতিয়া মানে এইটো অৱস্থা হৈছে আমাৰ এই ৰাতিখন ঠাণ্ডা লাগিছে থাকিব পৰা নাই ৰুকো জৰা সবৰ কৰো লক সিস্টেম ন গোটেইটো লক সিস্টেম পানী আনিবলৈ লক এইটো বেচৰকাৰী হয় দেই আমি সোমাই আহিলো পানী গোটেই খতম হৈ গ'ল গম পাইছে নাই এদাই হৈ গ'ল আৰু তাতে আন্ধাৰ মুন্ধা কোনফালেনো যাম এইবিলাক দিনটো খাই বৈ এতিয়া আৰামত আছে ন বঢ়িয়া মজা পানী ন গাখীৰ লৈ যাও নি গাখীৰ লৈ গ'লে ভাল হ'ব আকৌ গাই কেজনী মান দেখিছো আকৌ পাত লৈ আহিলো মানুহে ডিচ কিনিবলৈ পইচা যিকেইটা দিছিলে মাৰি দিলো এতিয়া বৰ্তমান কলপাততে খাম বলক আমাক এতিয়া বৰ্তমান বায়ে খানা দি আছে বায়ে মানে এইজনী বায়ে দেখিছে নহয় আন্ধাৰ হৈ গ'ল বহুত আন্ধাৰ হৈ গ'ল এতিয়া চবেই বহিলে এইকেইটা বহিলে ধতুৱাকেইটা এই যে ঠেঙৰ তলেদি ভিডিঅ'টো গুচাওঁ পপি এইজনী খাবলৈ ৰেডি হৈ থকা মুঠতে আৰু মাছৰ পিচ এইটোতো এটা পাগল প্ৰেমিক
যদিও খৰে যায় মানে তথাপিতো মানে মই নাযাওঁ এনেকুৱা অৱস্থা মোৰ শুনিলে ফাইনেলি খানা চানা খাই হৈ গ'ল এতিয়া বৰ্তমান আৰু সুবঞ্চিৰ টাইমত সুবঞ্চি পাৰত বহুত সময় কটালো ভাল লাগিলে লগৰ বন্ধু বান্ধৱ ভাইটি ভণ্টিৰ সৈতে একদম এতিয়া বৰ্তমান যাবলৈ ৰেডি হৈ আছো এইফালে অনলি লাইট কি লাইট চলিছে পটাপট যাওঁ আৰু মুঠতে পুৰা যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব কাৰণ আপোনালোকৰ সহায় নিতান্তই প্ৰয়োজন গতিকে সদৌ শেষত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ